Hello everyone, স্বাগতম জনাইছো ৰণ ৰিজৱানা ৰান্ধি ভিডিঅ'লে। আজি 24 তাৰিখ দেওবাৰ। আকৌ এটা দিনৰ আৰম্ভণি। এয়া ব্লগ এটা আৰম্ভ কৰিছো। এইফালে এই দুটালে চাওক। কি কৰিছা এফালে চোৱা। খেলি আছে। ইফালে পিঠাগুৰি খুন্দি আছে। কেঁচা পিঠাগুৰি, গোলাপ জল, মৌজোল মিলাই পেলাই ফেচ পেক এটা বনাওঁ। তাৰপিছতে দিম এল'ভেৰা জেল অলপ। তাৰপিছত দিম একদম হালধি ৰস, একদম ঘৰুৱা অকণমান হালধি ৰস। ফেচ পেকটো বনাই অলপ ৰেষ্ট কৰিবলৈ দিলোঁ। তাৰপিছতেই মই আহি গ'লোঁ, ফোন আহিল পাৰ্চেলৰ। এই দুটা প্ৰিপেইড পাৰ্চেল আছিলে, আগতীয়াকৈ পে'মেণ্ট কৰি থৈছিলোঁ। পাৰ্চেল দুটা মোৰ নহয় বাৰু, ভণ্টিৰ হয়। দুটা কটন বেডশ্বীট হয়, ঈদৰ বাবে লৈছে, মোৰ তাৰ পৰাই অৰ্ডাৰ কৰিছিলে। তাৰপিছতেই মই আহি গ'লোঁ ফেচ পেকখিনি লগাই লওঁ বুলি। ধুনীয়াকৈ লগাই ল'লোঁ। বহুত গুটি গুটি হৈছে মুখত, ধৰিব পৰা নাযায়। বহুত দিনৰ মূৰত এয়া অকণমান ঘৰুৱাভাৱে তৈয়াৰ কৰা ফেচ পেক লগাইছোঁ। হেল্ল', গা পা ধুই আহিলোঁ। মুখখন চুই বিৰাট ভাল লাগিছে, কিন্তু গুটিবিলাক কমা নাই। এদিনতে ক'ত কৰিব, বহুত দিন, 2 মাহমানৰ পিছতহে লগাইছোঁ। এতিয়া নাৰিকল তেল অকণ লগাম বুলি ভাবিছিলোঁ, কিন্তু আজান দিলে জোহৰৰ। নামাজ পঢ়ি লওঁ, তাৰপিছত লগাম। তাৰ পাছতে একেবাৰে ইফতাৰতহে লগ পাইছোঁ। বৌয়ে বনাইছে চুজিৰ হালোৱা আৰু মই ইফালে পিঠা বনাই আছোঁ। আৰু কিবা কিবি বনাই থকা হৈছে, সকলোখিনি দেখুৱাব পৰা নাই। আজিও কিবা ঘৰ মানতো ইফতাৰ দিম, তাৰ কাৰণে আৰু কিবা কিবি ৰেডি কৰা হৈছে। তো বৌয়ে মই মিলি এইবোৰ কৰি আছোঁ। তাৰপিছতে একেবাৰে ইফতাৰতহে আকৌ লগ পাইছোঁ, বিলাই মেলি হৈ গ'ল। তাৰপিছতে আমি ইফতাৰত আজি আমাৰ ভাগিনজনী মাহীন, তাইও আহিছিলে, তাইকো ৰাখিলোঁ। তো আমি গোটেইখিনি একেলগে খাবলৈ বহিছোঁ। তেনেকুৱাতে এওঁ আহি পালেহি। কি আনিছে? আলু পৰঠা। দিয়ক, এখন দি যাওক। টাইম বেছি নাই, বেগে কৰক, 3 মিনিট আছে। আপুনি জানেনে আলহী আছে বুলি? এ মাহীন। মাহীন বাটাৰফ্লাই। আজি আমাৰ ইফতাৰ কৰিবলৈ উঠি গ'ল কানি কানি। ইফতাৰ কৰি সদায় খোজকাঢ়োঁ, আৰু আজিও গ'লোঁ। খোজকাঢ়ি গৈ ভণ্টিহঁতৰ ঘৰতে সোমালোঁ। সোমাই অলপ সময় কথা বতৰা পাতি উভতি আহিলোঁ। আহি তৰাবি পঢ়ি ল'লোঁ। তৰাবি পঢ়াৰ পিছত বৌহঁতক ভাত খোৱালে। মই খোৱালে নোখোৱা হ'ল, আজিকালি বেলেগৰ হাতৰহে খায়। মজা লাগিছে। এয়া তৰাবিৰ পিছত আমি একাপ চাহ খাওঁ। চাহৰ লগতে এনেকৈ নাস্তা উলিয়াই দিছোঁ, যোনে যি খাই খাব। তাৰপাছতে শুবলৈ আহিলোঁ। অকণমান খং উঠিল, ৰণক দিলোঁ চৰ এটা। তাৰপিছত সি কি কৰি আছে চাওক। যাবা নানা নানি ভিডিঅ' চাই কান্দিছে। কোনে মাৰিলে তোমাক? কোনে মাৰিলে? তোমাক কোনে মাৰিলে কৈ দিয়া। মামা নাই মাৰা নহয়। জি নানা নানি কি? নানা নানি যাবা? যাম যাম, আমি ৰাতিপুৱা যাম। শুবলৈ লৈ কানে শুবলৈ। তুমি মাতা, টিক মামাক মাতা গাড়ী লৈ, বোলো মই যাম, আহা মাতা। কোৱা, টিক মামা আহা, কোৱা। এয়া মাজনিশা 12টালৈ 10 মিনিট আছে। ভাইটিৰ দুদিন অফ আছে, সেইকাৰণে ইয়ালৈকে আহিলে। তাৰপিছত সি চেহেৰিলে বনাইছিলে এয়া চিকেন আৰু দালি, সেইখিনিও আমালৈকে বুলি লৈ আহিল, যিহেতু অহাটো ফাইনেল হ'ল ইয়ালৈ। তাৰপাছত এয়া আপোনালোককে চেহেৰিতে লগ পাইছোঁ। ঠাণ্ডা যিহেতু অলপ, গতিকে মই পানী চোৱাত অকণ প্ৰব্লেম হয়, গতিকে এওঁ উঠি মোক বহুতখিনি হেল্প কৰি দিয়ে।
তেওঁ উঠি আহি তাত দালি গৰম দিছে, ভাইটি অনা চিকেন গৰম দিছে। মই মাথো ডাইনিঙলৈ নিয়াত সহায়হে কৰি দিছোঁ। আজি দালি, কণী, আলুৰ পিটিকা, শিঙি মাছৰ তৰকাৰী আৰু চিকেন, এনেকৈ আমাৰ চেহেৰী ভাত সাজ ৰেডি কৰিলোঁ। তাৰপিছত আনফালে মই গাখীৰ, কল, বাটাৰ এইবোৰ উলিয়াই দিছোঁ। আম্মাজনে কেতিয়াবা মন গ'লে খায়, সদায় নাখায়। কেতিয়াবা ময়ো খাওঁ বাৰু। এনেকৈ তৰকাৰীৰে খোৱাৰ পাছতো আকৌ অকণমান খোৱা হয়। কেতিয়াবা সুদাকৈ কল এটাও খোৱা হয়। ঠিক আছে তেন্তে আজিৰ ব্লগটো এনেদৰেই সামৰি দিছোঁ। চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আহিছোঁ, বাই।